আজি আমি সকলোৱে মিলি ভবানীপুৰ সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে ফণীধৰ তালুকদাৰ ডাঙৰীয়াৰ মনোনয়ন পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। অসম গণ পৰিষদ আৰু UPPL দলৰ ফালৰ পৰাও এই মনোনয়নৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা হ'ল। মই ভাবোঁ যে ভবানীপুৰৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ ডাঙৰীয়াক বিপুল ভোটত বিজয়ী কৰিছে। বাকী 5টা সমষ্টিত কি হ'ব? মই নোচোৱাকৈ চহী কৰি দিছোঁ আৰু চহী মাৰি দিলোঁ যেতিয়া কৰিব লাগিব আৰু উপায়টো নাই। বাকী 5টা সমষ্টিত কি হ'ব? ভালকৈ জিকিম। গোটেইকেইটা সমষ্টিতে আমি UPPL দলে 2টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। আমি 3টা সমষ্টিত ৰাতিপুৱা মই খাওৰাতো গৈছিলোঁ, মৰিয়নিতো গৈছিলোঁ। কোনো অসুবিধা কংগ্ৰেছে কৈছে ছাৰ ভবানীপুৰত জয় কংগ্ৰেছ আৰু UDF কি হ'ব? ভবানীপুৰত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ যিটো মিত্ৰ দলৰ শক্তি আমি ভালকৈ লাগিলে ইয়াত বহুত ভোটত জিকিম আৰু সেইকাৰণে মই কৈছোঁ যে জিকাটোতকৈ মাৰ্জিনটো বঢ়াবৰ কাৰণে চেষ্টা কৰোঁ। মোক তেখেতে লগ কৰিছিল, তেখেতে কৈছে যে আমি ভবানীপুৰত আমিও বিজেপিক সমৰ্থন কৰোঁ, কিন্তু কোনো ৰাজনৈতিক পৰিৱৰ্তনৰ ইয়াৰ কোনো কথা নাই। তেখেতে কৈছে যে আমি বিজেপিক সমৰ্থন দিলেতো আমি সদায় ভালেই পাওঁ। মিত্ৰতাৰ এই মুহূৰ্তত 4 মাহ হৈছে চৰকাৰ আৰু আমি এটা মেণ্ডেট লৈ আহিছোঁ। UPPL, BJP আৰু AGP আমি এটা মেণ্ডেট লৈ চৰকাৰ গঠন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ মিত্ৰ দলক পৰিৱৰ্তন কৰা, ভাঙা পিটা এই ধৰণৰ কথাত আমি বিজেপি নাথাকোঁ। আপোনালোকে যোৱাবাৰ জানে যে BPF-এ যেতিয়া আমাৰ পৰা সমৰ্থন উইথড্ৰ কৰিছে তেতিয়াও আমি BPF-ৰ কোনো মন্ত্ৰীক আমি ড্ৰপ কৰা নাই ইলেকশ্যনৰ শেষলৈকে। গতিকে UPPL দলৰ লগত আমাৰ নিৰ্বাচনৰ আগত মিত্ৰতা হৈছে, সেইটো থাকিবই। গতিকে এই ক্ষেত্ৰত কোনো বেলেগ কথা নাহে।